খাব লাগছিল খাব লাগছিল তারপরে তো আমি নামাবে না বস্তু হিসেবে মানে এটা খাওয়া গেল এই মালটো কোনে দিব সরি হাত মালটো তুই কিবা এটা ভাবছ ৰহ মই তো পুৰা গৈ কি আইডিয়া পাই গৈছো এই ভাই এই খানা আমি ৰাস্তাতে কালেকশ্যনটো কৰি পেলাই খানাটো খাই দিওঁ আৰু কি ক সৰি পাৰি আছে এই চলে গাড়ী চাড়ী না হ'ল মানে খানা পইচা তো ল'ব নেকি শিখর খাইছিল গাড়ী চাড়ী দিব নোৱাৰা পইচা দিয়া মানে একদম জাগা খাই গৈছে নহ'লে কাম আহিবই লাগিব নহ'লে বিয়া কৰিব নোৱাৰে আহিবই লাগিব নাই নাই বিয়া কৰিব লাগিব হ'ব আৰু একদম কামটো শেষ হৈ যাব নহ'লে আপুনি একদম পালি দাউৰি দাউৰি আহক আৰু একদম জলদি আহক খাওক খাওক পালি উৰি আহক একদম হয় দে এইটো আহিছে একদম বুদ্ধি কৰা একদম জাগা তাৰমানে মোৰ তাত গৰুটো মানুহ ডক্টৰ নাম্বাৰটো নাই সেইকাৰণে মই গৰু ডক্টৰ মানে গৰু ডক্টৰ এটা কাম কৰি দেখে না এই চান্ডেল দেখিলি যেন দেখে না ছাৰ মোক ভয় লাগছি ছাৰ বাইরে ইয়া কাম থাকে কৈ দিব মানে ইয়া হৈছে খানা এটা ওলাই যাব আৰু কি বস্তু এইটো ডেঞ্জাৰ বস্তু পলাই গেল বে নমস্কাৰ বন্ধুসকল আপোনালোকৰ চেনেল আছে আমাৰ চেনেল ইদুলক কলে বন্ধুসকল আমাৰ চেনেলটোৰ নামটো সলাই দিয়া হৈছে এছামিজ বয় আছিলে কিন্তু কিবা এটা প্ৰব্লেমৰ কাৰণে ইদুলক দিয়া হৈছে সো এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আমাৰ ভিডিঅ'টো চাই অকমান হলেও যদি জীৱনৰ অকমান হলেও যদি আনন্দ পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰি দিব